আমি ইতিমধ্যে আহি গৈছোঁ ত্ৰিদেৱ ভাৰত মিলন মন্দিৰ। ইয়াতে চাওক, মই দেখাবলৈ লৈছোঁ এই মন্দিৰটো চাওক। এই মন্দিৰটো 33 কোটি দেৱতাৰ সংলগ্ন, 33 কোটি দেৱতাৰ সংলগ্ন এই মন্দিৰটোত আপোনালোকৰ শিলেৰে আবৃত যিবিলাক শিল মূৰ্তি আছে চব শিলেৰে বনোৱা হয়। আহক মই অলপ ভিতৰলৈ যাব বিচাৰিছোঁ। আহক ফ্ৰেণ্ডসকল চাই থাকিব এই 33 কোটি দেৱতাৰ এই মন্দিৰটো। এই চাওক, আপোনালোকে ইয়াৰ পৰা চাওক এই মন্দিৰটোৰ এইবিলাক চাওক। এইফালে আছে আপোনালোকৰ যিবিলাক মূৰ্তি, শিলেৰে নিৰ্মিত যিবিলাক মূৰ্তি, এইবিলাক প্ৰায় 50 মিটাৰ ওখলৈকে আছে। হয়, আহক মই ঠিক মণিকূটৰ ভিতৰলৈ যাব বিচাৰিছোঁ। হেল্ল' ফ্ৰেণ্ডসকল, এইটো এটা ঐতিহ্যময় মন্দিৰ। আহক মই যাব বিচাৰিছোঁ, আপোনালোকে চাই থাকক। মই মণিকূটৰ ভিতৰলৈ যাব ওলাইছোঁ। মণিকূট দুটা আছে, চাওক। মই ভিতৰত অকণমান দেখাব বিচাৰিছোঁ। হয়, এই মন্দিৰটোত চাওক আপুনি 33 কোটি দেৱতাৰ সংলগ্ন যিবিলাক 33 কোটি দেৱতা আছে তেওঁলোকৰ ইয়াতে প্ৰতিমূৰ্তি দেখা পাব এই মন্দিৰটোত। আৰু এটা মই মণিকূটৰ ভিতৰলৈ যাব ওলাইছোঁ। এইটো এটা মণিকূট আছে, মই দেখাব বিচাৰিছোঁ অকণমান। হয় ফ্ৰেণ্ডসকল, মই দেখাব বিচাৰিছোঁ 33 কোটি দেৱতাৰ যিবিলাক মূৰ্তি, আপুনি অকণমান দেখাই দিব। সমগ্ৰ 33 কোটি দেৱতাৰ সংলগ্ন এই মন্দিৰটো আপোনালোকে ইচ্ছা কৰিলে ইয়াত আহিব পাৰে। মই এড্ৰেছটো মই পিছত দি আছোঁ, আপোনালোকে চাই যাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, মই এড্ৰেছটো দি আছোঁ। এইটো এটা অসমৰ ওদালগুৰি জিলাৰ এটা মন্দিৰ। আপোনালোকে হয়তো ইয়াৰ বিষয়ে আপোনালোকে নাজানে। হয়, মই এড্ৰেছটো সম্পূৰ্ণ এড্ৰেছ মই দি আছোঁ। আপুনি ইয়াত সোমালে আপোনাৰ মনটো এনেকুৱা হৈ যাব, আপুনি ইয়াত এবাৰ মাত্ৰ আহি চাওক ফ্ৰেণ্ডসকল। মই মেইন গেটটো দেখাব বিচাৰিছোঁ। হয়, মেইন গেটটো দেখাব বিচাৰিছোঁ। মই মেইন গেটটো দেখাই যাওঁ। আমি আজি ইয়াত আহি এনেকুৱা ভাল লাগিছে, কেতিয়াও এনেকুৱা মন্দিৰ আমি দেখা নাছিলোঁ। মই অকণমান বেক চাইডে যাব বিচাৰিছোঁ। আহক, এইটো মা জগন্নাথ মন্দিৰ। ইতিমধ্যে ইয়াত বিশেষকৈ বছৰত তিনিবাৰ পূজা কৰা হয়। যিহেতু শিৱৰাত্ৰি, ইতিমধ্যে শিৱৰাত্ৰি হৈ গৈছে। শিৱৰাত্ৰিত ইয়াতে ধুমধামেৰে পতা হৈছিলে। সমগ্ৰ এই অঞ্চলবাসীৰ ৰাইজ আহি ইয়াত শিৱৰাত্ৰি পালন কৰিছিলে। মই দেখাব বিচাৰিছোঁ শিৱৰ মণিকূটটো। হয় ফ্ৰেণ্ডসকল, আপোনালোকৰ যদি ভক্তিভাৱ আছে, আপোনালোকৰ মনত যদি ভক্তিভাৱ আছে, নিশ্চয় আছে আপোনালোকৰ, এইটো নথকা কোনো কাৰণেই নাই। ভক্তিভাৱ থাকিলে আপুনি কমচে কম এই ভিডিঅ'টো চাওক আৰু জানি লওক যে অসমৰ ভিতৰত এটা এনেকুৱা মন্দিৰ আছে, আপুনি য'ত যাকে বিচাৰে তাকেই পাব। ঠিক আছে ফ্ৰেণ্ডসকল। হয় ফ্ৰেণ্ডসকল, চাওক, মই এই মন্দিৰটোৰ পৰিচালনা কৰা এজন ব্যক্তি লৈ আহিছোঁ। এখেতৰ মাটিতে এই মন্দিৰটো স্থাপন হৈছিলে। মই এখেতক সুধিব বিচাৰিছোঁ এই মন্দিৰটোৰ মহত্বটো। এই মন্দিৰৰ মহত্বটো হ'ল ইয়াতে বিভিন্ন দেৱ দেৱীৰ মানে সমাগম আছে আৰু ইয়াতে আহিলে এটা কুল এটমস্ফিয়াৰ হয় আৰু যি বিচাৰে কামনা কৰে আপোনালোকে, যি ইচ্ছা আপোনালোকে ভাবে, যি কামনা কৰে বহুতে মানস কৰে আৰু আমি ইহঁতৰ মুখৰ পৰা আমি ৰেজাল্টটো পাওঁ, মানে ইহঁতৰ ইচ্ছাটো মানে সফল হয়, পূৰণ হয়। এইটো আমি ৰাইজৰ পৰা শুনা পাওঁ আৰু আমি নিজে ব্যক্তিগতভাৱেও আমি এইটো ইয়াতে পাই আছোঁ। হয়, ঠিক আছে। ইয়াতে সমাগমটো অকণমান, মানুহৰ সমাগমটো অকণমান কম দেখা যায়। ইয়াৰ বিষয়ে কিবা ক'ব নেকি আপুনি? ইয়াতে মানে প্ৰথমত মানে ৰাস্তাটো মানে বহুত বেয়া আছিল, পকী নাছিল আৰু যাতায়াত কৰিবৰ কাৰণে, অহা যোৱা কৰিবৰ কাৰণে অলপ দিগদাৰী আছিল। বৰ্তমানে এতিয়া হাইৱেটো অলপ ভাল হৈছে
ভাল হোৱাৰ কাৰণে মানে এতিয়া মানুহ বিভিন্ন জেগাৰ পৰা আহে ইয়াতে তাৰপিছত ইয়াতে সমাগম হয় আৰু এই জাগাখন আপোনালোকে মানে এইটো মানে ধুনীয়া এখন মানে মানে একদম ফুল এটমছফিয়াৰ ইয়াতে আহিলে যে মনটো বিৰাট পবিত্ৰ হয় আৰু পিচ হয় আৰু এইটো এটা সাধনাস্থল বুলি ক'ব লাগিব কোনোবাই যদি সাধনা কৰে মেডিটেশ্যন কৰে এইটোও মানে ইয়াতে মানে মানে মনত আহে আৰু কৰিবলৈ ইচ্ছা যায় আৰু মন্দিৰটোৰ নামটো কাৰণ আমি ইয়াতে 33 কোটি দেৱ দেৱী হোৱাৰ কাৰণে আমি আমাৰ যিটো ভাৰতৰ মানে কৃষ্টি যেটো আমাৰ ভাৰতৰ সংস্কৃতি আছে তাৰ লগত মানে মিলাই আমি এই বস্তুটো ৰাখিছোঁ এইটো আমি ত্ৰিদেৱ ভাৰত মিলন মন্দিৰ ত্ৰিদেৱ মানে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এখেতসকলৰ বিভিন্ন ৰূপ আমাৰ যেটো 33 কোটি দেৱ দেৱী আছে তাৰ মানে মিলন মানে আমি আমাৰ ভাৰতৰ যিবিলাক ভাৰতীয় আছে সবাৰে মিলন ইয়াত হয় ঠিক আছে আপোনাক ধন্যবাদ দিছোঁ আৰু ইয়াৰ লগে লগে মই এই মন্দিৰটোৰ এড্ৰেছটো আপোনালোকক সম্পূৰ্ণভাৱে দিব ওলাইছোঁ এই মন্দিৰটো আছে ওদালগুৰি জিলাৰ পানেৰীৰ পৰা আপুনি আহিব কচুবিলৰ পৰা 3 কিলোমিটাৰ পশ্চিমে কচুবিল পইণ্টৰ পৰা 1 কিলোমিটাৰ হয় ন 1 কিলোমিটাৰ পশ্চিমে আহিব এই মন্দিৰটো পাব ত্ৰিদেৱ ভাৰত মিলন মন্দিৰ ভাল লাগিছে আপোনালোকৰ যদি মনত ভক্তিভাৱ আছে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু মোৰ এই চেনেল ডেকা ফাৰ্মিং ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যন বেলটো দবাই দিয়ক কাৰণ এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' আপুনি পাই থাকিব